বন্ধু বিদ্যালয় কাৰ্যসূচীৰ অন্তৰ্গত শ্ৰীপ্ৰিয়া প্ৰাথমিক বিদ্যালয় আৰু আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ দ্বিতীয় দিনৰ কাৰ্যসূচী আদৰ্শ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হয়। ইয়াৰে কিছু মুহূৰ্ত আপোনালোকৰ বাবে আগবঢ়াইছোঁ। আৰু প্ৰথম প্ৰশ্ন মূল্যাংকন কৰিবলৈ তিনিচুকীয়া জিলাৰ পুৰণি নাম কি আছে? ভেৰি গুড, একেবাৰে উজু প্ৰশ্ন। উত্তৰ পাৰিলে তিনিচুকীয়া জিলাৰ পুৰণি নাম হৈছে দেওমৰা। তেতিয়াহ'লে মূল্যাংকনৰে হয় 10 নম্বৰ। তোমালোকৰ বৰ্ডৰ কেনেকৈ চাইছো? ইয়াৰ পিছত প্ৰশ্ন যাবলগীয়া আইনৰ সমীকৰণলৈ এতিয়া তোমালোকৰ প্ৰশ্নৰ আমি যদি পাৰা উত্তৰটো 30 ছেকেণ্ডত দিবা। তিনিচুকীয়া জিলাত থকা এখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কোৱা? ভুল উত্তৰ। ইয়াৰ পাছত আমি বাগৰি যাব পিয়লি ভ্ৰমণলৈ যাব। তিনিচুকীয়া জিলাত থকা এখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কোৱা? ভেৰি গুড, নিকুল চৰিখা পালে। এতিয়া আমি পিয়লি ভ্ৰমণলৈ যাব 5 নম্বৰ। পিয়লি ভ্ৰমণৰ কাৰণে বাগৰি যোৱা প্ৰশ্ন তেওঁলোকে 5 নম্বৰ পাব। ঘৰ খেলা নকৰিবা, চিন্তা কৰি লাহে কৰিবা, লগতে গাড়ী কৰিবা। তোমালোকৰ আকৌ 30 ছেকেণ্ড সময় আছে। 30 ছেকেণ্ড সময় ভাবি পেলাই উত্তৰ দিবা। এতিয়া ডাইৰেক্ট প্ৰশ্ন হ'ব পিয়লি ভ্ৰমণলৈ যাব। এইবাৰ পিয়লি ভ্ৰমণলৈ ডাইৰেক্ট প্ৰশ্ন হ'ব তিনিচুকীয়া জিলাৰ বৰ্তমানৰ উপায়ুক্তগৰাকীৰ নাম কি? এতিয়া তিনিচুকীয়া জিলাৰ উপায়ুক্তগৰাকীৰ নাম কি? Very good. Nursing power Chabadi. Tinisukya জিলাৰ বৰ্তমান উপায়ুক্তজনৰ নাম। তেওঁলোকে কোনখন
ওচৰতে আমাক আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ সংসদ, শিক্ষক শিক্ষয়িত্ৰী সকলোৱে ইমান মৰমেৰে আমাক আদৰণি জনালে। তাৰ পৰা কি আমাক মঞ্চত বহুৱালে আৰু আমি আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগত একেলগে বহিলোঁ। পৰিচয় বিনিময়ৰ পিছতে তোমালোকক এটি উপহাৰ চাইছিলে। তাৰ পিছতে তেওঁলোকে গীত মাত কৰিলে, কথোপকথন কৰিলে, গীত মাত নৃত্য খুব ভাল লাগিলে। আৰু বিশেষ অনুষ্ঠান আমাৰ আজি হ'ল কুইজ প্ৰতিযোগিতা। এই কুইজ প্ৰতিযোগিতাটো যি চাৰিটা দলে অংশগ্ৰহণ কৰিলে তাৰে এটি দল প্ৰথম হ'ল, এটি দ্বিতীয় হ'ল আৰু দুটি দল তৃতীয় হ'ল। তোমালোকে নাভাবিবা প্ৰথম দ্বিতীয় আৰু তৃতীয় হ'লো বা প্ৰথম হ'লো বুলি মই বহুত পাৰিলোঁ, মই তৃতীয় হ'লো বুলি মই কম নম্বৰ পালোঁ, ক'ব নোৱাৰিলোঁ, সেইকাৰণে কমকৈ পালোঁ, সেইবিলাক নাভাবিবা। পুৰস্কাৰ নাপালোঁ বুলি নাভাবিবা। কিন্তু আজি তোমালোকে যথেষ্ট কথা শিকিলা ন? ইমান ধুনীয়াকৈ বৰ্ডত তোমালোকক নাম্বাৰিং কৰি দিলে বাইদেউগৰাকী। ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ। পুনৰ সকলোকে ধন্যবাদ জনাই সামৰণি মাৰিছোঁ।